চেনেলটোৰ ভিডিঅ'সমূহ সময়মতে পাবলৈ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰিব। লগতে কাষত থকা বেল আইকনটো টিপি দিব। হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ তোমালোকৰ? আশা কৰোঁ ভালে আছা। আজি আমি পাৰ্ট 1ৰ ছেকেণ্ড চেপ্টাৰ ৰজা, কৃষক আৰু নগৰসমূহৰ কেইটামান প্ৰশ্নোত্তৰ আলোচনা কৰিম। নিশ্চয়কৈ আগৰ ভিডিঅ'বোৰে তোমালোকক উপকৃত কৰিছে। আজিৰ আলোচনাটো তেনেদৰে তোমালোকে আদৰি ল'বা। আজিৰ প্ৰশ্ন, মধ্যুত্তৰ যুগত ৰজাৰ আদৰ্শ সম্বন্ধে গঢ়ি উঠা ধাৰণা আলোচনা কৰা। বা ৰজা ঈশ্বৰৰ প্ৰতিনিধি ব্যাখ্যা কৰা। উত্তৰ, খ্ৰীষ্টপূৰ্ব প্ৰায় প্ৰথম শতিকাৰ পৰা খ্ৰীষ্টীয় প্ৰথম শতিকালৈ মধ্য এছিয়াৰ পৰা ভাৰতৰ উত্তৰ পশ্চিমাঞ্চললৈ বিস্তৃত ৰাজ্যখনত ৰাজত্ব কৰি যোৱা কুষাণসকলে নিজকে দেৱতাৰ দৰে বুলি গণ্য কৰিছিল। ইয়ে ৰজাসকলক উচ্চ মান সম্পন্ন বুলি প্ৰমাণিত কৰিছিল। ৰজা সম্বন্ধে এই ৰজাসকলে যি ধাৰণা উপস্থাপন কৰিবলৈ বিচাৰিছিল তাৰ উল্লেখযোগ্য চানেকি হ'ল তেওঁলোকৰ মুদ্ৰা আৰু ভাস্কৰ্য। ইয়াৰ লগতে মধ্যুত্তৰ যুগৰ ৰজাসকলে বিভিন্ন মন্দিৰ স্থাপন কৰি বিৰাট আকাৰৰ মূৰ্তি প্ৰতিষ্ঠা কৰিছিল। উল্লেখযোগ্য যে চীনৰ শাসকসকলে নিজকে স্বৰ্গৰ পুত্ৰ বুলি কৰা দাবীয়ে কুষাণসকলক নিশ্চয় অনুপ্ৰাণিত কৰিছিল আৰু সেইবাবে বহুকেইজন কুষাণ ৰজাই দেৱপুত্ৰ উপাধি গ্ৰহণ কৰিছিল। চতুৰ্থ শতিকাত গুপ্ত সাম্ৰাজ্যকে ধৰি বহুবোৰ ৰাজ্য পৰিলক্ষিত হয়। এই ৰাজ্যবোৰে প্ৰধানকৈ সামন্তৰ ওপৰত নিৰ্ভৰ কৰি চলিছিল। সামন্তসকলে শ্ৰদ্ধা ভক্তি জনাই ৰজাসকলক সৈন্যবাহিনী প্ৰয়োজন সাপেক্ষে যোগান ধৰিছিল। দুৰ্বল ৰজাসকলে অৱশ্যে কেতিয়াবা সামন্ত প্ৰভুৰ হাতত পৰাজয় হৈছিল। এনে পৰিপ্ৰেক্ষিতত কেতিয়াবা শক্তিশালী ৰজাবোৰে নিজৰ গুণ গৰিমা বৰ্ণনাবৰ বাবে ৰাজকবিসকলক আদেশ দিছিল। তাৰ উদাহৰণ হৈছে সমুদ্ৰগুপ্তৰ ৰাজসভাৰ কবি হৰিসেনৰ এলাহাবাদৰ স্তম্ভলিপি। নেক্সট কুৱেশ্যন, আমাৰ বিবেচিত সময়ছোৱাত কৃষি সম্বন্ধীয় ব্যৱহাৰিক প্ৰয়োগসমূহৰ কিমান দূৰ ৰূপান্তৰ ঘটিছিল? উত্তৰ, আমাৰ বিবেচিত সময়ছোৱাত অৰ্থাৎ খ্ৰীষ্টপূৰ্ব 600 পৰা 600 খ্ৰীষ্টাব্দলৈ কৃষকসকলে প্ৰায় কৰৰ উচ্চ হাৰৰ বোজা বহন কৰিব লগা হৈছিল। সেয়েহে এই উৎপীড়নৰ পৰা ৰক্ষা পাবলৈ তেওঁলোকে কৃষিৰ উৎপাদনত যথেষ্ট গুৰুত্ব দিছিল আৰু বিভিন্ন কৌশল অৱলম্বন কৰিছিল। প্ৰথম, বিভিন্ন কৌশলৰ ভিতৰত নাঙলেৰে খেতি কৰা পদ্ধতি উল্লেখযোগ্য। খ্ৰীষ্টপূৰ্ব 6ষ্ঠ শতাব্দীৰ পৰা গংগা আৰু কাবেৰী নদীৰ সাৰুৱা পলসুৱা মাটিত নাঙলেৰে খেতি কৰাৰ পদ্ধতিয়ে বিস্তৃতি লভিছিল। দ্বিতীয় কৌশলটো হৈছে পুনৰোপণ পদ্ধতি। প্ৰচুৰ পৰিমাণে পানী থকা অঞ্চলত ধান খেতিৰ বাবে পুনৰোপণৰ পদ্ধতি ব্যৱহৃত হয়। পানীৰে বোকা কৰি লোৱা মাটিত ধান সিঁচৰিতভাৱে ছটিয়াই তাৰ পৰা কঠীয়া ওলালে সেইবোৰ যথেষ্ট পানী আবদ্ধ কৰি প্ৰস্তুত কৰা খেতি মাটিত পুনৰোপণ কৰা হয়। এই কৌশল আৰম্ভ কৰাৰ ফলত গংগা উপত্যকাৰ কিছুমান অঞ্চলত নাটকীয়ভাৱে ধানৰ উৎপাদন উভৈনদী হৈছিল। তৃতীয়তে, উল্লেখিত সময়ছোৱাত উপমহাদেশখনৰ উত্তৰ পূব আৰু মধ্যখণ্ডৰ পাহাৰীয়া ঠাইৰ লোকসকলে ভূভাগ আৰু পৰিৱেশৰ সৈতে অধিক খাপ খুৱাই কোৰেৰেও খেতি কৰিছিল। চতুৰ্থ কৌশলটো হৈছে জলসিঞ্চন পদ্ধতি। অধিক শস্য উৎপাদনৰ বাবে খেতিৰ মাটিত জলসিঞ্চন কৰি নাদ, পুখুৰী আৰু কেতিয়াবা খাল খান্দিও পানী যোগান ধৰা হৈছিল। ব্যক্তিগত বা কেতিয়াবা জনগোষ্ঠীসমূহে সমূহীয়াভাৱে জলসিঞ্চনৰ নিৰ্মাণ কাৰ্যৰ পৰিকল্পনা কৰিছিল।
নেক্সট কুৱেশ্যন, শিলালিপি অধ্যয়নকাৰীসকলে সন্মুখীন হোৱা কিছুমান সমস্যাৰ এখন তালিকা প্ৰস্তুত কৰা। উত্তৰ, শিল, ধাতু বা হস্তনিৰ্মিত পাত্ৰাদিৰ পৃষ্ঠ। উত্তৰ, শিল, ধাতু বা হস্তনিৰ্মিত পাত্ৰাদিৰ পৃষ্ঠ তথা বৰ্হিপাৰ্শ্বৰ কঠিন ভাগত খোদাই কৰা লেখনিসমূহকে লিপি বোলে। শিলালিপি অধ্যয়নকাৰীসকলে অৱশ্যে লিপি অধ্যয়নত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। কিবা ঘটনা লিপিবদ্ধ কৰাৰ ক্ষেত্ৰত লিপিসমূহেনো কিমান কথা প্ৰকাশ কৰিব সেই বিষয়ে সীমাবদ্ধতা আছে। কোনো কোনো ক্ষেত্ৰত কিছুমান শিল্প কৌশল ভিত্তিক সীমাবদ্ধতাও আহি পৰে। কেতিয়াবা খোদাই কৰা আখৰবোৰ ইমান অস্পষ্ট যে ইয়াৰ পাঠোদ্ধাৰ হৈ পৰে দ্বিধাপূৰ্ণ। কেতিয়াবা লিপিসমূহে ভগা চিগা আৰু আখৰ নোহোৱা হ'বও পাৰে। তেনে ক্ষেত্ৰত অধ্যয়নকাৰীসকল সঠিক সিদ্ধান্তত উপনীত হ'ব নোৱাৰে। আন এটা সমস্যা হৈছে লিপিসমূহত ব্যৱহৃত শব্দসমূহৰ সঠিক অৰ্থ উলিওৱাৰ ক্ষেত্ৰতো সকলো সময়তে নিশ্চিত হ'ব নোৱাৰি। কাৰণ এই শব্দবোৰ কোনো এক নিৰ্দিষ্ট সময়তহে বিশেষভাৱে প্ৰযোজ্য হ'ব পাৰে। লিপি অধ্যয়নকাৰীৰ আন এটা সমস্যা হৈছে আমি যিবোৰ বিষয় ৰাজনৈতিক বা আৰ্থিক দিশৰ পৰা গুৰুত্বপূৰ্ণ বুলি ভাবোঁ তেনে বিষয়বোৰ লিপিসমূহত সম্পূৰ্ণ অনাদৃতও হ'ব পাৰে। যদিও বা কেইবা হাজাৰ লিপি বৰ্তমানলৈ উদ্ধাৰ হৈছে, সেই আটাইবোৰৰ পাঠোদ্ধাৰ, প্ৰকাশ বা অনুবাদ হ'বলৈ এতিয়াও বাকী। ওপৰৰ সমস্যাবোৰৰ পৰা বুজিব পাৰি যে লিপিবোৰে বা শিলালিপিয়ে ৰাজনৈতিক আৰু আৰ্থিক ইতিহাসৰ সম্পূৰ্ণ ছবি উদ্ঘাটন কৰিব নোৱাৰে। ইয়াৰ তথ্যবোৰ নিশ্চিতভাৱে পৃষ্ঠপোষকসকলৰ দূৰদৃষ্টিহে প্ৰক্ষেপ কৰে। নেক্সট কুৱেশ্যন, মৌৰ্য সাম্ৰাজ্যৰ প্ৰধান উৎসসমূহ উল্লেখ কৰা। উত্তৰ, ঐতিহাসিকসকলে উল্লেখ কৰা মৌৰ্য সাম্ৰাজ্যৰ প্ৰধান উৎসসমূহ হৈছে: 1 নম্বৰ, চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজত্বকালত মৌৰ্য সাম্ৰাজ্য ভ্ৰমণ কৰা গ্ৰীক ৰাষ্ট্ৰদূত মেগাস্থেনিছৰ টোকা। 2 নম্বৰ, চন্দ্ৰগুপ্ত মৌৰ্যৰ মন্ত্ৰী কৌটিল্যৰ অৰ্থশাস্ত্ৰ। 3 নম্বৰ, সেই সময়ত ৰচিত বৌদ্ধ, জৈন পুৰাণ আৰু সংস্কৃত সাহিত্য। 4ৰ্থতে, খ্ৰীষ্টপূৰ্ব প্ৰায় 272 পৰা 231 খ্ৰীষ্টপূৰ্বত শিল আৰু স্তম্ভত খোদিত শিলালিপিসমূহ মৌৰ্য সাম্ৰাজ্যৰ মূল্যৱান উৎস বুলিব পাৰি। ধন্যবাদ।